গুড ইভিনিং ফ্ৰেণ্ডছ। কালি মানে শুক্ৰবাৰ 21 জানুৱাৰী তাৰিখে আমাৰ অকণমানি ভাগিনটোৰ বাৰ্থডে আছিলে। মই দেউতাৰ ঘৰত আছিলোঁ। বাৰ্থডে বুলি অকণমানকৈ নিয়ম এটা কৰা হৈছিলে, তাৰে অকণমান ভিডিঅ' কৰি থোৱা আছিলে, চাব তেতিয়াহ'লে আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে। এয়া আমাৰ অকণমানি ভাগিনটো আৰু দেউতাক, মানে মোৰ ভাইটি। সেয়া দেখিছে নহয়, বাৰ্থডে বুলি কেইটামান ল'ৰা ছোৱালীকেইটাই কেইটামান বেলুন ফুলাইছিলে। বাৰ্থডেত এয়া মাহ প্ৰসাদ অকণমান লোৱা হৈছিলে। এয়া দেখিছে নহয়, ওচৰৰে ওচৰৰে কেইজনীমান গোট খাই পেলাই এয়া ৰুটি বেলি আছে। অকণমানকেইটাই নিজে নিজে কামত লাগি আছে। এইগৰাকী আমাৰ ওচৰত আমাৰ ওচৰৰে খুৰাই খুৰি বনাই আছে। এয়া ভাইটিয়ে খুৰি কেইটামান দিছে। এইজনী ভণ্টি ইয়াৰ নহয়, বৰপথাৰৰ হয়। আমাৰ মানে মামীয়েকৰ ভনীয়েক হয়। সেয়া আমাৰ দেউতা আৰু ওচৰৰ শিশুৰাম দা। এই পতাৰ মুহূৰ্ত। ওচৰৰে কেইজনমান গোট খাইছিলে আৰু বন্ধু বান্ধৱ আৰু ল'ৰা ছোৱালী। সেয়া ভাইটিৰ লগৰ অংকুৰ হয়। এই পিছত বহি থকা এজন ভাইটিৰ হৰি ভকত হয়। এইগৰাকী খুৰীগৰাকী, ইয়াৰ ওচৰৰ ল'ৰা ছোৱালী কেইটামান। আমাৰ অকণমানিটোৱে কেনেকৈ কেক কাটিব আপোনালোকে চাবচোন। ইয়াৰ ওচৰত টুকটুক হয়, ক'লা পিন্ধি থকা ল'ৰাটো। হালধীয়া পিন্ধা আমাৰ ডাঙৰ ল'ৰাটো হয়। এইজনী মামীয়েক হয়, ল'ৰা মাক। এইটো টুপি পিন্ধাটো আমাৰ সৰু ল'ৰা হয়। সেয়া দেখিছিলে কেনেকৈ কেক কাটিছে। কেকখিনি টপক টপক সোমাই দিছে। খাই খাই ভাগৰি গৈছে। ইটোৱে খুৱাইছে, সিটোৱে খুৱাইছে। তাৰপিছতে কেকটোৱে সেইটোৱে মুখত সনাসনি কৰিছে। আমাৰ ই আকৌ মোমায়েকৰ মুখৰ কাৰণে জাপ মাৰিয়ে সানিছে। এয়া মই আৰু আমাৰ ভাইটি, আমাৰ পৰিয়ালটো। এয়া আৰু এজনী মামীয়েক হয়। এইফালে খানা খাই থকা মুহূৰ্ত। খানা মানে পুৰি, চব্জি, পোলাও, পায়স, তেনেকুৱাকৈ খোৱা হৈছিলে আৰু বেছি আয়োজন কৰা হোৱা নাই, সৰুকৈ পতা হৈছে। সেইজনী মামীয়েকে পুৰি মেলি আছে মাজতে বহি লৈ। জেগা কম আছিলে কাৰণে তেনেকৈয়ে বহা হৈছিলে। সেইটো চোতালখন অলপ সৰু হয়। সেয়া দেউতাই
এইজনী খুৰীয়ে খানা বিলাই আছিলে, এয়া মই বহি পেলাই খাই আছিলোঁ। এয়া